নমস্কাৰ, মই প্ৰণৱ। মোৰ এটা নতুন ছুটিৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। ভাবিলোঁ অলপ ওলাই যাওঁ, সেয়েহে আপোনালোকক এবাৰ দেখাওঁ। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি আনিলোঁ হেলমেট ষ্টেপ মাউণ্ট। সেয়েহে আজি ফাৰ্ষ্ট মটৰ ব্লগিং এটা বনাই চাম বুলি ভাবিলোঁ। ধুনীয়াকৈ হেলমেটত লগাই ল'লোঁ, যাতে মোবাইলটো পৰি নাযায়। বৰ্তমান মোৰ ওচৰত কেমেৰা নাই, মোবাইলেহে ভিডিঅ' বনাওঁ। মই iPhone 15টো লৈ লৈছোঁ। মই এইটো চাব বিচাৰোঁ, মোবাইলে মটৰ ব্লগিং বনাব পাৰে নে নোৱাৰে। চাওঁচোন ভিডিঅ' কোৱালিটিটো কেনেকুৱা ওলায়। ধুনীয়াকৈ হেলমেটত লগাই ল'লোঁ, যাতে পৰি নাযায়। লগত মোৰ বসন্তী MT-15। বলক চাওঁ এবাৰ ভিউটো কেনেকুৱা ওলায়। মৰাণৰ ফাললৈকে এবাৰ যাওঁ। ভিউটো কেনেকুৱা ওলাইছে আপোনালোকে কমেণ্ট কৰিব। মই এইটো চাব বিচাৰোঁ, মোবাইলে মটৰ ব্লগিং বনাব পাৰে নে নোৱাৰে। এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে এইটো ডিচাইড কৰিব যে মোবাইল পাৰফেক্ট নে কেমেৰা পাৰফেক্ট।